কবিতাৰ কথা আৰু পাঠ জাহ্নবী। মই তেতিয়া তোমাৰেই সপোন দেখি আছিলোঁ, যেতিয়া আকাশখনে কাজল বৰণ ধৰিছিল। পশ্চিম দিশত বিজুলীয়ে নাচিছিল আপোন পাহৰা হৈ। হঠাৎ নামি অহা বৰষুণজাকে মোক অকলশৰীয়া কৰি তোলে। মনত প্ৰেমৰ শৰৎ নামে। এয়া কাৰ প্ৰেম, কিয় জাগে? মই একো ক'ব নোৱাৰিম। ফাগুনৰ পছুৱা উৰা দি মাথো মন উৰিছে, এইডাল গছৰ পৰা সেইডাল গছলৈ। ধুমুহাই মাজে মাজে ঠেকেচি গৈছে মনটো। সময়ৰো প্ৰচুৰ ভেম, তোমাক মোৰ পৰা আঁতৰত ৰখাৰ জেদ। সেয়েহে মনটো জঠৰ, কলিজাখন শুকাই মৰুভূমি হৈছে। নগজে হেনো সেউজীয়া বন কাহানিও। মই তেতিয়া তোমাৰেই সপোন দেখি আছিলোঁ, যেতিয়া আকাশখনে কাজল বৰণ ধৰিছিল।